হেল্ল' বেটি। হেল্ল' পাপা। বেটি কি কৰি আছা আৰু মা কি কৰিছে? পাপা মই পঢ়ি আছো, মায়ে ভাত বনাই আছে। আচ্ছা, হয় নেকি? অ' পাপা, হুম, আজি তোমাক কথা এটা ক'ম, কিন্তু মোৰ কথা শুনিবা নাই কোৱা? কোৱা মা, মই শুনিম। ঠিক আছে। বেটি, কোৱা পাপা। তোমালৈ বৰকৈ মনত পৰিছে এইকেইদিন মোৰ। মোৰো মনত পৰি আছে অ' পাপা তোমালৈ। তুমি চিন্তা নকৰিবা বেটি, মই অতি সোনকালে ঘৰলৈ আহি যাম। লকডাউন খুলি দিলে আহি যাম। পাপা তুমি কিন্তু সাৱধানে আহিবা দেই। বেটি, তুমি অকণো চিন্তা নকৰিবা, মই সাৱধানে যাম। মোলৈ এইবাৰ তুমি আহিলে একো আনিব নালাগে দেই, মাথো তুমি কুশলে আহা ঘৰলৈ। কিয় বেটি, এনেকৈ কিয় ক'লা? তুমি জানো নাজানা পাপা, কাপোৰৰ দ্বাৰাও যে কৰোণা ভাইৰাছ বিয়পিব পাৰে? অঁ, হয় নেকি? কোনে ক'লে তোমাক এইটো কথা? আমাৰ ওচৰৰ যে মিতালী আচাৰ্যই কৈছে মোক জানা। আচ্ছা, ঠিক আছে দিয়া বেটি, মই একো লৈ নাযাওঁ তোমালৈ। পাপাও, তুমি কিয় বাহিৰত কাম কৰিবলৈ যোৱা? বেটি, তোমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আজি মই বৰ্হি ৰাজ্যলৈ আহিলোঁ। মই তোমাৰ ডাঙৰ মানুহ হোৱা সপোন পুহি ৰাখিছোঁ বেটি। গতিকে বৰ্হি ৰাজ্যলৈ কৰ্মৰ সন্ধানত আহিব লগা হ'ল। পাপা, ইয়াত জানো কিবা এটা কৰিব নোৱাৰা তুমি কোৱাচোন? পাৰোঁ বেটি, কিন্তু বৰ্হি ৰাজ্যৰ নিচিনাকৈ আমাৰ ইয়াত জানো দৰমহা দিব? নহ'লে তুমি বেপাৰ কৰা, বেপাৰ কৰা তুমি লাজ কৰা নেকি? নকৰোঁ মা, কিন্তু বেপাৰ কৰিবলৈ মূলধন লাগে, আৰু মোৰ ওচৰত তেনেকৈ ইমান মূলধন নাই। মই দিম তোমাক মূলধন। কিন্তু তুমি ক'ৰ পৰা দিবা মা? পাপা, মোক মায়ে স্কুলত যাওঁতে খাবলৈ দিয়া পইচাবোৰ মই বাঁহৰ চুঙা এটাত ভৰাই থৈছোঁ, তাকে কাটি দিম, তুমি চিন্তা নকৰিবা পাপা। অ' মা, তুমি ইমান চিন্তা কেতিয়াৰ পৰা কৰিব পৰা হ'লা? মই চিন্তা কেতিয়াৰ পৰা কৰিছোঁ জানা? তেতিয়াৰ পৰা আমাৰ ঘৰৰ পৰিস্থিতিৰ কথা বুজিব পাৰিছোঁ। মই তোমাৰ কথা ৰাখিম দিয়া। তুমি ঘৰতে থাকা না পাপা। তোমাৰ অবিহনে মা আৰু মই সঁচাই বৰ অকলশৰীয়া অনুভৱ কৰোঁ, জানানে তুমি? ময়ো বেটি, তোমালোকৰ অবিহনে বৰ্হি ৰাজ্যত বৰকৈ অকলশৰীয়া অনুভৱ কৰোঁ। পাপা, এইবাৰ আহিলে কিন্তু তোমাক মই যাবলৈ নিদিওঁ বৰ্হি ৰাজ্যলৈ আৰু। মা, দুদিনমান আৰু থাকোঁ, তাৰপাছত একেবাৰে তোমালোকৰ কাষলৈ গুচি যাম। পাপা, সোনকালে আহিবা কিন্তু। ঠিক আছে মা, মই সোনকালে যাম দিয়া। মোক মিছা কৈছা নেকি তুমি বাৰু? অ' মা, তোমাক মই কিয় মিছা ক'ম বাৰু? বিশ্বাস কৰা মোক। পাপা, মইতো তোমাক নিজতকৈ বেছি বিশ্বাস কৰোঁ জানা। মই জানো মা। ঠিক আছে মা, এতিয়া মই ৰাখোঁ। বাই বাই পাপা। বাই বেটা। মা, তুমি ভালদৰে থাকিবা আৰু পঢ়া শুনাবোৰ অলপ ভালদৰে কৰিবা দেই। পাপা, মই ভালদৰে আছোঁ দিয়া। অ' পাপা, এটা কথা ক'বলৈ পাহৰিলোৱে নহয় তোমাক। কি কথা মা? মিতালী আচাৰ্যই যে মোক সদায় ঘৰলৈ মাতি পঢ়াই আছে জানা। আচ্ছা, হয় নেকি? মা, তুমি ভালদৰে পঢ়িবা আৰু কিবা নাজানিলে মিতালী আচাৰ্যক সুধি ল'বা। মই সুধি ল'ম দিয়া পাপা। ঠিক আছে মা, এতিয়া ৰাখোঁ। বাই বাই পাপা, শুভৰাত্ৰি। বাই বেটি, গুড নাইট।